তোমালোক সকলোকে স্বাগতম জনাইছো। তাৰপিছত আজি আমি অনুশীলনী 2.2 কৰি আছিলো বহুপদৰ। আমি 1 আৰু 2 টো অলৰেডি কৰা হৈ গল। 1 2 টো হল, এতিয়া আমাৰ 3 নম্বৰটো আছে, 3 নম্বৰ আছে 4টা। এটা 3 নম্বৰটো কি কৈছে হেতু তোমালোকে ভালকে শুনি লও। 3 নম্বৰটো কৈছে দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেটা তলত দিয়া ধৰণৰ। এতিয়া আগত আমি পাইছিলো যে শূন্যৰ সমষ্টি আৰু গুণফল দিয়া আছিল। শূন্যৰ সমষ্টি অৰ্থাৎ শূন্যৰ যোগফল আছিল, এটো আমাক দিয়া আছিল আলফা প্লাস বিটা এন আলফা ইনটু বিটা, এই দুটা দিয়া আছিল। এতিয়া আমাক এই দুটা দিয়া নাই, কি দিছে আমাক অনলি শূন্যকেটা দিয়া আছে, মানে আলফা আৰু বিটা হে দিয়া আছে। এতিয়া আমি কি কৰিব লাগিব, আগতে আমি কৰিছিলো তোমালোকে জানা, এটো ফৰ্মুলাত কৰি পেলাই আমি সমষ্টি অৰ্থাৎ যোগফল আৰু পূৰণফলটো আমি গুণফলটো উলিয়াই ল'ব লাগিব। তাৰ পিছতহে আগৰ প্ৰসেসে, আগৰ যেটো আমি এটো সূত্ৰ যে কৰিছিলো সেম একে, কিন্তু ইয়াত অকমান দুই লাইন বেছিকে লিখিব লাগিব, অন্য একো নাই, খালি 2 লাইন বেছিকৈ লিখিব। এই দুটা লাইন মই দেখুৱাই দিছো, 2 লাইনটো বেছিকে লিখিব লাগিব, বাকিখিনি আগৰ প্ৰসেসতে যাব। যেটো এটো সূত্ৰ আছিল, এটো সূত্ৰ তোমালোকক শিকাইছিলো যে ইয়াত শূন্যৰ সমষ্টি আৰু গুণফল দি পেলাই অংকটো কৰিলে বহুপদটো ওলাই যাব। এতিয়া প্ৰথমটো চোৱা তোমালোকে 1 নম্বৰটো -4 আৰু 3/2 দিয়া আছে। এতিয়া আমি প্ৰথমে কি কৰিব লাগিব, ইয়াৰ যোগফল আৰু পূৰণফল অৰ্থাৎ সমষ্টি আৰু গুণফল উলিয়াই ল'ব লাগিব। ইয়াত আলফা ইকুৱেল অৰ্থাৎ শূন্যকেটাৰ সমষ্টি, প্ৰথম আলফা আহিব, শূন্যকেটা দিয়া আছে। প্ৰথম শূন্যটো হ'ল আলফা -4 আৰু দ্বিতীয়টো হ'ল বিটা 3/2। এতেকে আলফা প্লাস বিটা এতিয়া আমি উলিয়াব লাগিব। আলফা প্লাস বিটা এই দুটা আমি যোগ কৰিলো, যোগ কৰি পেলাই আমি পালো কি -5/2। এটা আমি সমষ্টি পালো, অৰ্থাৎ যোগফলটো আমি পাই গলো। তাৰ পিছত আমি পূৰণফলটো উলিয়াম। পূৰণফলটো উলিয়াবলৈ একেই কথা, আমি একেটা পূৰণ কৰি দিম। পূৰণ কৰিলে এটো 2 2 কটাকটি গল, তাৰপিছত 2 3 গুণ 6, মাইনাসটো মাইনাস থাকি গল। এটো এটা পালো আমি কি -5/2 আৰু এটা পালো -6। এটো হৈ গল যোগফল, এটো হৈ গল পূৰণফল, ঠিক আছে। এতিয়া এই দুটাক লৈ পেলাই আমি এই সূত্ৰত প্ৰয়োগ কৰিম। বুজি নাপালে কমেন্ট কৰিবা তোমালোকে সুন্দৰভাৱে। এতিয়া আমি দ্বিঘাত বহুপদটো ল'ব লাগিব। দ্বিঘাত বহুপদটো আমি এটো লিখি থোৱা আছে, সূত্ৰটো এটো সূত্ৰটো লিখি থোৱা আছে। দ্বিঘাত বহুপদটো আমি লিখি ললো। লিখি লোৱাৰ পিছত আমি যোগফলটো এইটো পাইছিলো আৰু পূৰণফলটো এইটো পাইছিলো, সমষ্টি আৰু গুণফল। এতিয়া এই জায়গাত খালি আমি এই দুটা বহুৱাই কৰিলেই হ'ল, বাকি অন্য একো নাই। এতিয়া আমি ইয়াত বহুৱাই ললো, যোগফল আৰু পূৰণফলটো বহুৱাই ললো। তাৰ পিছত কৰিলো x² প্লাস মাইনাসে প্লাস হৈ গল 5/2x, তাৰপিছত প্লাসে মাইনাসে মাইনাস হল -6। এতিয়া আমি যত কেৰ মান আমি কি পালো, কেৰ মান পাইছো আমি 2। এটো তলত 2 দেখিছা, তলত 2 আছে, আমি কেৰ মান 2 ধৰিলো। তাৰপিছত 2 ধৰিলে আমি আমাৰ বহুপদটো কি হ'বগে, 2 ধৰি পেলাই আমি পূৰণ কৰিব লাগিব। 2 ধৰি আমি পূৰণ কৰিলো, 2x² প্লাস 2 × 5/2। এটা 2 2 কটা গল, তাৰপিছত x থাকিলে অৰ্থাৎ 5x থাকিলে -2 6 গুণ 12, ঠিক আছে। ইয়াত কিবা বুজিবলৈ বাকি আছে নে? এইখিতে যেনেকে আছে তেনেকে আমি পাতি ললো, 2 টো পাতি ললো। এটা 2 ৰে পূৰণ হলে, 2 ৰে পূৰণ কৰিলে 2x² প্লাস 2 টো পূৰণ হৈ গল, এটো এনেকে পাতি দিলো। তাৰপিছত 6 2 গুণ 12, 2 2 কটা গল থাকিল, 2 2 কটা গল থাকিল 5x, 2x প্লাস 5x মাইনাস 12। এইটোৱে হৈছে বহুপদটো। আমাৰ বহুপদটো উলিয়াব দিছে, এই বহুপদটো উলিয়ালো। তলৰ দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা, বহুপদবোৰ নিৰ্ণয় কৰিব কৈছে, আমি বহুপদ নিৰ্ণয় কৰা হৈ গল। খালি শূন্যকেটা দিয়া আছিলে, আমি বহুপদটো নিৰ্ণয় কৰিলো।
ঠিক আছে, ক্লিয়াৰ হৈছে? এতিয়া এটাহে কৰিছোঁ, বাকী কেইটা কৰিলে একে সেম প্ৰচেছটো একেই। আগত আমি ইমানখিনি কৰিছিলোঁ, প্ৰথম অৱস্থাত যিটো কৰিলোঁ আমি এইখিনি কৰিলোঁ আগৰ 2 নম্বৰটোত সেইখিনি কৰিলোঁ। তাৰপিছত আমি 3 নম্বৰটোত 2 লাইন বেছি কৰিব লগা হৈছে। আগৰখিনি এইখিনি, তাৰপিছত আমি যি আগত কৰি গ'লোঁ 2 লাইনটো সেইটো হৈছে, সেইটো আমি শিকি থোৱা আছে ন। আমি এইটো কেনেকৈ উলিয়াব লাগে সেইখিনি নতুনকৈ শিকা নহয়, আমি কেনেকৈ উলিয়াব লাগে সেইটো অলৰেডি শিকিলোৱে। তোমালোকৰ বহীত আকৌ এনেকৈ দিব পাৰে, এ বাই বি থাকিব পাৰে, বা এইটো এ বুলি লিখিব পাৰে, এ বাই এ প্লাছ বি তেনেকৈ দিব পাৰে। এইটো চাই ল'ব ভালকৈ যে আলফা কোনটো বিটা কোনটো চাই ল'বা। আমি লিখোঁতে এনেকৈ লিখোঁ আলফাটো, ঠিক আছে, কাৰণ এ আমাৰ ইয়াত আৰু বিভিন্ন জেগাত ব্যৱহাৰ হৈ যায় ন, সেইটো কাৰণে এটো এ এছ এম চেম হ'লে আমাৰ খেলি মেলি হৈ যাব, সেই হেতুকে আমি এনেকৈ দিছোঁ আলফা বিটা, তাৰপিছত আহিব গামা, গামাৰ অংকও আহি যাব, কাৰণ 3টা হেৰিত আহিব। তাৰ সূত্ৰবিলাক দি থাকিম বাৰু। আমি এইটো লেচনটো ক্লিয়াৰ কৰি লওঁ, তাৰপিছত আমি গামাৰ আলফা বিটা গামাৰ সূত্ৰ পাম, তাৰ সেইমতে অংক কৰিব লাগিব, কাৰণ দীঘলীয়া হৈ গৈ থাকিব ক্ৰমান্বয়ে। এইখিনি একেবাৰে ইজি, এইখিনি নোট কৰি লোৱা। তাৰপিছৰ পৰ্যায়টো আমি 2 নম্বৰটো কৰি আছোঁ, গোটেইখিনি কৰি দিম ধুনীয়াকৈ। এতিয়া আমি 2 নম্বৰটো কৰিছোঁ। 2 নম্বৰটোত আছে 3, 2, 5 আৰু 2। 5 আৰু 2 এনেকৈ সংখ্যা থাকিলে 3 সহজ হৈ যায়। ইয়াত 0 দুটা আমি লিখি ল'ম, আলফা 5 আৰু বিটা 2। এতিয়া আমি সমষ্টিটো উলিয়াই দিম, অৰ্থাৎ যোগফল উলিয়াম। আলফা প্লাছ বিটা 0 দুটা আমি প্লাছ কৰি পালোঁ 7, 0 দুটা পূৰণফল অৰ্থাৎ গুণফল, 5 × 2 10 পালোঁ। গতিকে আমি 0 দুটাৰ সমষ্টি আৰু গুণফল উলিয়াই ল'লোঁ। এতিয়া দ্বিঘাত বহুপদটো আমি এই সূত্ৰটো পাতি ল'লোঁ। সূত্ৰ পাতি আমি যোগফল আৰু পূৰণফল বহুৱাই দিলোঁ। ইয়াত আমি যেনেকৈ আছে তেনেকৈ পাতি গ'লোঁ। তাৰপিছত আমি যোগফলটো দিলোঁ 7 আৰু পূৰণফল দিলোঁ 10, ঠিক আছে। তাৰপিছত এতিয়া ইয়াত কেৰ মান হ'ব 1, মানে তলত একো নাই, গতিকে 1 থাকিব। এইখিনিলৈকে ক্লিয়াৰ হ'ল, বুজি পাইছা নহয়? একেবাৰে ইজি, কাৰণ এইখিনি উলিয়াও আগত শিকোৱা হ'ল, আৰু এইখিনিও শিকাইছোঁ, আকৌ ছেকেণ্ড টাইমো এইখিনি অংক শিকোৱা হৈছে, গতিকে একেবাৰে সহজ, খালি মানকেইটা বহাই দিলেই হ'ল। এইটো 7x হ'ল, এইটো হ'ল 10। এতিয়া কেৰ মান 1 দিলে কি হ'ব গৈ পেলাই, কেৰ মান 1 দিলে একেই থাকিব, যিটো আছে সেইটোৱে হ'ব, যিটো পাইছোঁ সেইটোৱে হ'ব। ইয়াৰ লগত পূৰণ কৰিলে 1 × 1 অৰ্থাৎ 1ৰ লগত যি পূৰণ কৰা সেইটোৱে হয় ন। গতিকে এইটোৱে হৈছে বহুপদটো। বহুপদটো নিৰ্ণয় কৰিব কৈছিলে, আমি বহুপদটো নিৰ্ণয় কৰি দিলোঁ। মনত থাকিল, 0 কেইটা দিয়া আছে, গতিকে 0ৰ সমষ্টি আৰু গুণফল উলিয়ালোঁ, পাই গ'লোঁ 7, 10। তাৰপিছত আমি সূত্ৰত কি কৰিলোঁ, সমষ্টিটো বহুৱাই দিলোঁ 7, গুণফল বহুৱাই দিলোঁ 10, ঠিক আছে, ক্লিয়াৰ। তাৰপিছত আমি কেৰ মান কি পালোঁ, 1, য'ত কেৰ মান 1 হ'ব, 1ৰে এইটো পূৰণ কৰিলে কি হ'ব, ছেম এইটোৱে হ'ব, x² - 7x + 10। একদম সহজ। নোট কৰি লোৱা এইখিনি সোনকালে। এতিয়া আমি 3 নম্বৰটোলৈ আহিছোঁ। 3 নম্বৰটোত আছে 1/3 আৰু -1। এতিয়া আলফা পালোঁ 1/3 আৰু বিটা পালোঁ -1। এতিয়া আলফা বিটা অৰ্থাৎ 0 দুটাৰ সমষ্টি যোগফল আমি উলিয়াই ল'ব লাগিব, 1/3 + -1। এতিয়া এইটো কৰিলে আমি পাম -2/3। তাৰপিছত আমি পূৰণফল অৰ্থাৎ গুণফলটো উলিয়াম। গুণফল উলিয়ালে 1/3 × -1 হ'লে -1/3। এতিয়া দ্বিঘাত বহুপদটো সূত্ৰটো পাতি আমি অংকটো কৰিবলৈ গৈ আছোঁ। এইখিনি নোট কৰি লওঁ প্ৰথমে, তাৰপিছত আমি সূত্ৰটো প্ৰয়োগ কৰি পেলাই আমি অংকটো কৰিম, ঠিক আছে।
এইখিনি নোট কৰি লওক সুন্দৰকৈ কৰি আছোঁ অংকটো হ'ল এতিয়া আমি x স্কোয়ার মাইনাস প্লাস প্লাস সরি মাইনাস প্লাস x প্লাস মাইনাস 1/3 হল এতিয়া আমি ইয়াত k মান কি পালো যত k = 3 এতিয়া আমি 3 লগাই পেলাই কৰিব লাগিব এতিয়া আমি 3 লগাই কৰিব লাগিব 3 ৰে পূৰণ কৰিব লাগিব ঠিক আছে আমি 3 ৰে পূৰণ কৰিলে কি পাম 3x square plus 3 into 3 3 into 2/3 x 3 into 1/3 এতিয়া এটো কৰিলে আমি এই 3 কটা গল এটো 3 কটা গল একেবাৰে ইজি আৰু এত কোন ধৰণৰ মগজ মাৰি কৈ থাকিবলৈ কোনো কথা নাই উত্তৰ ওলালে একেবাৰে ইজি প্ৰসেস এনেকৈ সেম থাকিলে একেবাৰে ভাল বুজি নাপালে তোমালোকে কমেন্ট কৰিবা কোনকেইটা বুজা নাই মই ধুনীয়াকৈ বুজাই গৈ আছো একো টান অংক নহয় একেবাৰে সহজ কাৰণ এনেকুৱা পূৰণটো বা এনেকুৱা অংকবোৰ প্ৰায়খিনি তোমালোকক কৰি দেখুৱাই আহিছো কেনেকৈ কৰিব লাগে সেই গোটেইখিনি তোমালোকে গম পাইছা কি হিচাপত কৰিলে ওলাই কাৰণ একে প্ৰসেসৰ অংক এটা লেসনত একে প্ৰসেসৰ অংক ওলাই থাকে সেইভাবে আমি বাৰে বাৰে এখিনিকে বুজাই থাকি লাভ নাই আমি দেখুৱাই দি আছো দেখালি তোমালোকে গম পাব লাগে যে এটো কেনেকৈ হল তোমালোকে লিখি লোৱা সুন্দৰকে এই তিনটা দুই থাকিলো একে আছে গতিকে আমি এটা ধৰিলে হল ঠিক আছে আমি এটা ধৰিলে হল তাৰপিছত পূৰণ কৰিলো পূৰণ কৰি পেলাই এটো পূৰণ কৰা নেদেখালো আমি ডাইৰেক্ট লিখি দিব পাৰো তথাপি আমি লিখি পেলাই এনেকৈ ধুনীয়াকৈ দেখুৱাই দিছো তাৰপিছত 3 কটা গল এটো 3 কটা গল থাকিল 2x আই গল ইয়াত থাকিল only 1 ঠিক আছে only 1 থাকিলে সহজ প্ৰসেস আৰু এতিয়া আমি শেষৰটো কৰিম 4টো কৰিবলৈ গৈ আছো এতিয়া আমি 4 নম্বৰটোলৈ আহিছো 4 নম্বৰটো আছে 3/2 আৰু -2 ইয়াত আলফা পালো 3/2 আৰু বিটা পালো -2 আলফা প্লাস বিটা অৰ্থাৎ শূন্য দুটাৰ যোগফল আমি উলিয়াম যোগ কৰোতে আমি শেষত গৈ পেলাই এটো 3/2 প্লাস -2 তাৰপিছত প্লাসে মাইনাসে মাইনাস হৈ গল তেনেকৈ থাকিল তাৰপিছত এটো আমি লসাগু উলিয়ালো 2 এবাৰ 3 এবাৰ 4 4 পৰা 3 গলে থাকিল -1 -1/2 -1/2 এটা পালো তাৰপিছত পূৰণ কৰিলে 3/2 ইনটু -2 কৰিলে আমি কি পাম 2 কটা গল 2 কটা গল মাইনাস থাকি গল 3 -3 হল এটো হল গুণফলটো এতিয়া আমি দ্বিঘাত বহুপদটো সূত্ৰটো পাতিলো সূত্ৰটো পতাৰ পিছত আমাৰ এমানটো বহাই দিম আমি যোগফল কিমান পাইছিলো -1/2 তাৰ পিছত আমি পূৰণফল পালো -3 একেলগে লিখি লওঁ তাৰ পিছৰখিনি কৈ আছো
ধুনীয়াকৈ নোট কৰি লোৱা, নহ'লে স্ক্ৰীনশ্বট মাৰি লোৱা। নেক্সট হ'লে আমি কৰিম, এতিয়া নেক্সটটো কৰিম। নেক্সট মানে ইয়াৰ পাৰ্টটো কৰিম, ঠিক আছে। এতিয়া থাকিল k স্কোয়ার মাইনাসে মাইনাসে প্লাস 1 x প্লাসে মাইনাসে প্লাস হৈ গ'ল, প্লাসে মাইনাসে মাইনাস হৈ গ'ল হল। এতিয়া ইয়াত k ৰ মান কি পালো, য'ত k হ'ব 2। এতিয়া আমি 2 ৰে পূৰণ কৰিম। এতিয়া আমি 2 ৰে পূৰণ কৰিম। 2 ৰে পূৰণ কৰিলে কি পাম আমি চাম। x স্কোয়ার প্লাস 1/2x সরি মাইনাস 3। এতিয়া 2x স্কোয়ার প্লাস x 6। এতিয়া আমি এইটো আমাৰ কাটাকাটি যায়, থাকিল 1x অনলি x লিখিলে হ'ল। 2x স্কোয়ার প্লাস x মাইনাস 6, এইটো হ'ল আমাৰ বহুপদটো ওলাই গ'ল। দ্বিঘাত হল। আমি এইটো 2 কেটো পালো 2, গতিকে কে ৰ মান হ'ব 2। এটা 2 ৰে আমি এইখিনি পূৰণ কৰিব লাগিব। এটা 2 ৰে পূৰণ কৰিলো, আমি পূৰণ কৰিলে এবাৰ 2x 2 * 1/2x মাইনাস 6 2 3 গুণ 6। তাৰ পিছত আমি এইটো 2 দুটা কাটাকাটি কৰি দিলো, থাকিল 1x। এটা 2x নামি আহিল, ইয়াত 1x অৰ্থাৎ x লিখিলে হ'ল আৰু মাইনাস 6। এইটো মানে ইজি, ঠিক আছে। এটা আমাৰ 4 নম্বৰটো সম্পূৰ্ণ হৈ গৈছে। চাৰি নম্বৰ আমাৰ ক্লিয়াৰ হৈ গ'ল। এতিয়া আমাৰ লেসনো ক্লিয়াৰ হৈ গৈছে। লেসন আমাৰ 2/2 লেসনটো আমাৰ অনুশীলন 2/2 ইতিমধ্যে কমপ্লিট হ'ল। তাৰপিছত আমাৰ আহিব 2/3 লৈ আহিব, অকণমান দীঘলীয়া অংক আহিব। চিন্তাৰ কোনো কাৰণ নাই বাৰু, গোটেইখিনি কৰোৱা হ'ব। 2/4 লৈকে ইয়াত আছে। তাৰপিছত আহিব দুটা চলকৰ ৰৈখিক সমীকৰণ যোগ। তাৰ তৃতীয় অধ্যায়ৰ পিছত যাম। আমি দ্বিতীয় অধ্যায়ত আছোঁ বৰ্তমান। দ্বিতীয় অধ্যায় আমি অনুশীলনী 2.2 শেষ কৰিছোঁ। এতিয়া আমি তোমালোকক এই নেক্সট ভিডিঅ'ত MCQ কিছুমান দিম, বাস্তৱ সংখ্যাৰ দিম। বাস্তৱ সংখ্যাখিনি আমি অলৰেডি কমপ্লিট কৰিলোঁ। নেক্সট ভিডিঅ'ত নাই বুলি ক'লেও 20টা ধৰি লোৱা, 20টা মান MCQ প্ৰভাইড কৰিম ভিডিঅ' আকাৰে লিখি পেলাই। অনলি ফৰ উত্তৰটো কৈ দিম। তাত অপশ্যন দি লিখি থাকিলে মোৰ সময় বহুত হেৰি হ'ব, গতিকে মই ডাইৰেক্ট উত্তৰটো কৈ যাম। উত্তৰটো মনত ৰাখিলে তোমালোকৰ হ'ল। আৰু তোমালোকে ইতিমধ্যে শিকিছাই, যি শিকিছা তাৰ ওপৰতে আমি দিম। তোমালোকে এবাৰ MCQখিনি চালে ধুনীয়াকৈ পাৰি যাবা আৰু নিজেও কৰি চাব পাৰিবা। কাৰণ অংক বুলি ক'লে ডাইৰেক্ট উত্তৰ ক'ব নোৱাৰি, অংকটো কৰি পেলাইহে উত্তৰটো ওলোৱা হয়। গতিকে মই উত্তৰখিনি কৈ যাম, তোমালোকে অকণমান ঘৰত চেষ্টা কৰিবা যে এইটো কেনেকৈ হ'ল। কাৰণ অংক ইতিমধ্যে শিকোৱাই হৈছে, বাস্তৱ সংখ্যাখিনি গোটেইখিনি। সেই মৰ্মে আমি MCQখিনি দিম, কমন টাইপৰ MCQ অলপ দিম। আৰু এই 2/2 লেসনৰ কিবা বাকী থাকিলে তোমালোকে ক'ব পাৰা, কিবা যদি বুজি নোপোৱা থাকে, কাৰণ গোটেইখিনি অংক কৰাই দিলোঁ। আৰু তোমালোকে নিজেও যিবিলাক সূত্ৰ আছে, সূত্ৰ দুটামান মই দি দিছোঁ, 1 ছেকেণ্ড। সূত্ৰ দুটামান দি দিওঁ, সূত্ৰকেইটা তোমালোকে জানি থোৱাটো বেছি ভাল। সূত্ৰ কেইটামান দি দিওঁ মই। সূত্ৰ
সূত্ৰকেইটা ক'ত লিখা আছিলে মই চাই লওঁ সূত্ৰকেইটা মই উলিয়াই থৈছিলোঁ ধুনীয়াকৈ সূত্ৰকেইটা ঠিক আছে সূত্র কেইটামানো মই নেক্সট ভিডিওতে কৈ দিম সূত্র কেইটামান আছে য'ত আমাৰ আলফা বিটা গামাৰ ওপৰত সূত্র কেইটামান আছিল আমি সেইখিনি সূত্ৰও দি দিম নেক্সট ভিডিওতে দিম এতিয়া আমি 2.2.3 যোৱাৰ আগত নেক্সট ভিডিওটো আহিব কি এমসিকিউ অলপ দিম এমসিকিউ খিনি দি দিম বাস্তৱ সংখ্যাৰ ওপৰত বাস্তৱ সংখ্যা বাস্তৱ এখানে মুছি দিও মই তোমালোকে লিখি আছে যে মই মুছি দিও ক্লিয়াৰ আর ভিডিওবোৰ লম্বাকে আপলোড কৰিব নোৱাৰো কাৰণ মই শৰ্টকে দি আছো বেছি দীঘলীয়া হৈ গলে মই আপলোড কৰিবলৈ মোৰ অসুবিধা হৈ যায় না কাৰণ ওয়াইফাই নাই সেই হেতুকে ওদিকে মই যদি শর্টকে দিব পাৰো নাই বুলি কলো 1 GB ভিতৰত দিব পাৰি আৰু তা 2 GB পাৰ হৈ গলে মোৰ দিগদাৰ হৈ যায় মানে নেটৰ প্ৰবলেমটো তাৰ পিছত তোমালোকে কি কলো মই বাস্তৱ সংখ্যাৰ ওপৰত নেক্সট ভিডিওত আখৰ ভাল নহয় দেই নেক্সট ভিডিওৰ পাবা তোমালোকে এমসিকিউ কমেও 20টা পাবা পিছলে আৰু দিম হয়তো 20টা বুলি ক'লে এটা ভিডিও কমপ্লিট হৈ যায় 20টা কোৱেশ্চন দিম তোমালোকক গতিকে তোমালোকে ভিডিওটো শেয়াৰ কৰিবা হা শেয়াৰ কৰি দিবা লগৰ বন্ধু যাতে তেওঁলোকেও পায় মই ভাবিছো তোমালোকে টিউচন নকৰাকৈ এক্সট্ৰা পইচা খৰচ নকৰাকৈ যাতে অংকখিনি ক্লিয়াৰকৈ শিকিব পাৰা আৰু ক্লাছ 10ৰ বৰ্তমান শিকাই আছো পাছৰ পৰ্যায়ত আমি বেলেগো শিকাবলৈ চেষ্টা কৰিম কিন্তু সদ্যহতে আমি ক্লাছ 10ৰ শিকাই আছো আৰু ক্লাছ 10ৰ যদি এবাৰ ৰিজাল্ট আমাৰ ভাল নহয় অৰ্থাৎ মই পৰীক্ষাৰ ৰিজাল্টৰ কথা কোৱা নাই এবাৰ যদি যিমানখিনি কষ্ট কৰি 10ৰ ক্লাছৰ ভিডিও দিলো যদি তোমালোকে যদি ভিডিওবোৰ নোচোৱা অৰ্থাৎ মানে অংকবোৰ দুই এজনেহে চাব তেতিয়া আমি নেক্সট পৰ্যায়ত আমি 10ৰ ক্লাছ 10ৰ মেথছ বন্ধ কৰিম আমি তেতিয়া কি কৰিম হয়তো 6-7ৰ দিব পাৰো 8ৰ দিব পাৰো তেনেকৈ দিম কাৰণ যোনে যিটো আগ্ৰহ কৰে সেইটোৱে দিব লাগিব কাৰণ ইতিমধ্যে মোক যিবোৰ ছাত্ৰ ছাত্ৰীক লগ পাইছো তেওঁলোকে আমাৰ কাৰণে বনাক কৈ আছে ক্লাছ 6 7 8 এই তিনিটা ক্লাছৰ প্ৰায় ভিডিও বনাবলৈ কোৱা হৈছে ভিডিও কমেন্টত নহয় মোক পাৰ্সোনালি কৈ আছে গতিকে মই সেইবোৰহে চিন্তা কৰিম কাৰণ মই ভাবিছো কি যে তোমালোকে এতিয়া 10ত পালা গতিকে মই তোমালোকৰ অকণ হেল্প কৰি দিম বুলি আগবাঢ়িছো গতিকে যদি হেল্পটো লাগে তোমালোকে লাইক কৰিবা আৰু কমেন্ট কৰা যে ভিডিওবোৰ লাগে নালাগে কাৰণ বহুত কষ্ট কৰি ভিডিও এটা আপলোড কৰা হয় মেহনত কৰি ইমানখিনি সময় ৰেকৰ্ডিং কৰি বুজোৱা হয় তোমালোকক যদি নিজে নচোৱা তেনেহলে মোৰ মেহনত কৰিতো লাভ নাই ন কাবাক লাগিলে মই পাৰ্সোনালি দি দিব পাৰো সেইটো বেলেগ কথা কমেন্ট কৰিবা এইটো ভিডিওত কমেন্ট কৰিবা বুলি আশা কৰিছো কমেন্ট একদম কৰিবা তোমালোকে সাবস্ক্ৰাইব কৰাৰ নকৰাৰ পিছৰ কথা কমেন্ট কৰি জনাই দিবাচোন মোক যে ভিডিওবোৰ কেনে পাইছা আৰু লাগে নালাগে তো আজিলৈ আহিছো আমি লগ পাম নেক্সট ভিডিওত আমি নেক্সট লৈ আহিছো এমসিকিউ তোমালোকে ভালকৈ চাই থাকিবা কাৰণ ভালকৈ পাছ কৰিব লাগিব ঠিক আছে আজিলৈ আহিছো ধন্যবাদ জয় আই অসম